মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই এতিয়া বিট আৰু গাজৰৰ হালৱা বনাব লৈছোঁ। তাকে আপোনালোকৰ আগতো অলপ দেখাব লৈছোঁ মইনো কেনেদৰে বনাম। আপোনালোক সকলোৱে বনাই খাইছেই নহয় জানো, সকলোৱে বনাব জানে। সকলোৰে বনোৱা ষ্টাইলটো অলপ বেলেগ বেলেগ হয় চাগে। নানা ধৰণে বনাই খাব পাৰি বিট গাজৰৰ হালৱা। বেলেগ বেলেগ ধৰণে বনাই খালে বেলেগ বেলেগ সোৱাদ এটা লাগে। মইনো কেনেদৰে বনাম এতিয়া তাকে আপোনালোকৰ আগত দেখাব লৈছোঁ। একদম চিম্পুলকৈ বনাব লৈছোঁ। মই 2 চামুচমান ঘিউ গৰম কৰি লৈছিলোঁ কেৰাহী এখনত, আৰু সেই ঘিউতে কেইটামান কাজু মই ভাজি ল'লোঁ। আপোনালোকে যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুটছ দিব পাৰে ইয়াত। আৰু এতিয়া সেই থাকি যোৱা ঘিউখিনিতে মই বিট আৰু গাজৰখিনি ভাজি লৈছোঁ অলপ। মই বিট আৰু গাজৰখিনি ৰুকি লৈছিলোঁ পিহনাত। মিক্সিটো পিচি ল'ব পাৰি, কিন্তু মানে পিহনাত পিচি ল'লে খাবলৈ বেছি ভাল হয়। মোৰ এইখিনি ভজা হৈ গৈছে। ইয়াতে এতিয়া মই এগিলাচমান গাখীৰ দি দিছোঁ। আৰু ইয়াৰ লগত এতিয়া মই অলপমান ৰুকা নাৰিকল দি দিম। মানে নাৰিকল দি দিলে খাবলৈ বেছি ভাল লাগে, বেছি টেষ্টি হয়। নিদিলেও হয় বাৰু। মোৰ ওচৰত আছিলে নাৰিকল, সেইবাবে মই নাৰিকল এফালো ইয়াত ৰুকি দি দিলোঁ। আৰু এতিয়া মই এইখিনি মানে গাখীৰখিনি শুকাই যোৱালৈকে এইখিনি ভাজি থাকিম। ইয়াতে এতিয়া মই এচামুচমান চেনি দি দিছোঁ। চেনিটো আপোনালোকে নিজৰ জোখমতে দিব। যিহেতু মই নাৰিকল দিছিলোঁ সেইবাবে চেনি বেছি দিয়া নাই। আৰু ভাজি ৰখা কাজু বাদামকেইটাও ইয়াত দি দিছোঁ। আৰু এতিয়া ইয়াতে মই এচামুচ ঘিউ দি দিছোঁ। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই, এবাৰ এনেদৰে বনাই খাই চাবচোন, বহুত টেষ্টি হয় খাবলৈ। এইখিনি মোৰ প্ৰায় হ'লেই। সৰু সৰু ল'ৰা ছোৱালীবিলাকে বিট খাবলৈ এনেই বেয়া পায় নহয় জানো। এনেদৰে কিন্তু গাজৰ বিট এইবিলাক হালৱা কৰি বনাই দিব লাগে, সিহঁতি খাবলৈ বহুত ভাল পায়। বা জুচ বনাই দিব লাগে, খাবলৈ বহুত ভাল পায় সিহঁতি। খাবানে? গাজৰ আৰু বিটৰ হালৱা ৰেডি। খাবা? আমাৰ অকণমান বাবা ক'ত গ'ল? বাবা ককায়েকক বাবা বুলি কয়। সৰুৰ পৰাই বাবা বাবা বুলি মাতে। খোৱা। মোৰ যদি আজি ৰেচিপিটো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।